Hey guys, welcome to a new vlog. Haro saute lahe lahe ahi pale hi puja. Ahi pale mane puja arambho hoi gol dok. Aji hoise pujar belboron. Kintu apnalokor jintu bhai dari suli ekoi kata nai eibar guys. To dari suli maro guli dari sob derike katiba jam kintu tare agora ami jai asu Guwahati loike. Karon puja boli he jodi fancy bazar le najo. Bidda koiso kemba huni dok. He habise ekbar fancy bazar le jai ho rokhok. Jehetu moi koisole eibar pujat moi anna reskela hom. Anna reskela okoman dress pati nibo loga ase. Aru Jubin bhai ai ase Hiyo মানে আন্নাৰ স্কালা হ'ব না কাৰণে হিয়ৰ কিবা কিবি কিনবা আছে বুলে আৰু যদিও মনত পূজা পূজা ভাব এই পকেটতে চাওক কান্ধিৰ অভাৱ আৰু এইফালে আছে আমাৰ জুবিন ভাই আৰু এইফালে দেৱী দুৰ্গা আৰু এই হৈছে আমাৰ বংশৰ মণ্ডপটো আজি হৈছে বেলবৰণ আৰু পূজা পূজা অলপ অলপ লাগিছে কিন্তু আজি অলপ পূজাখন হেমেকা লাগিছে কিয় নাজানো কিন্তু কালিক লাগি ভাল লাগব চাগে আৰু দিনকে এবাৰ আমাৰ ওচৰত আজ আয়া হে জনি বংশৰ পূজা পাৰ হয় কাৰণে এইখন পূজা আমাৰ হিঙিমাৰি ধৰা এখন পূজা হিঙিমাৰি দুৰ্গা পূজা বহুত পূজা যেটো দুৰ্গা পূজা হৈছে না সব পূজাৰ বজাৰ কৰা মানুহ কিন্তু তাৰে বেলুন লৈ আছে বঢ়িয়া সব আকাশত চিলনি পঠি কিনে এটা গান মনত পৰি গ'ল চিলনিৰ জাকুৰে ময়ো তাকে খেদি যাওঁ এইখন নীলাচল ফ্লাইঅভাৰ নহয় যেন হৈ গৈছে ৰোমান্টিক পাৰ্ক আৰু জুৰুডত আৰু এখন ফ্লাইঅভাৰ খুলিছে নহয় শ্ৰদ্ধাঞ্জলি ফ্লাইঅভাৰ এই নীলাচল ফ্লাইঅভাৰ যিটো পাণ্ডুঘাটৰ ৰাস্তা আছে তাত মানে বহুত কিবা কিবি হৈ থাকে দিয়ক গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ মাজত ঘূৰিবা দে না কি হৈছে কৰতা এইফালে ফেঞ্চি বজাৰ এতিয়া বজাৰলৈকে সোমাই যাওঁ আন্না ৰসগোল্লা চিক্ৰেট কাপোৰযোৰ লৈ ফাইনেলি বৰ্তমান এণ্টাৰ কৰিলো দুৰ্গা পূজাৰ বজাৰৰ যুদ্ধত ক'ব গ'লে এখন বজাৰখন যুদ্ধই হয় না ইমান মানুহ নৰ্মেলি বাটেদি গেলি কাৰণে গাড়ীৰ হৰণ শুনা পাব কিন্তু আপোনালোক যদি ফেঞ্চি বজাৰলৈ আহে তাহলে এটা বস্তু শুনা পাব 100 মুহূৰ্ততে 100 200 পৰা 500 হৈ যায় কোনো ক'ব নোৱাৰে এইফালে বোলে 250 এইফালে বোলে 100 বৰ্তমান সাউথ ইণ্ডিয়ান ষ্টাইলৰ কাৰণে অলপমান বেলেগতকে বেলেগ ধৰণৰ কাপোৰ চাব আহিছো কৈছি এইটো গলিত পাম বোলে সব লেডিছৰ কাপোৰ মোবাইল লৈ আহিছে আজিৰ পৰা আহিছে চাইদুল এটা কি ললি ভাই জেঙা লৈছা পূজা বুলি চব আৰু চলিছে না মানে এইখন সাউথ ইণ্ডিয়াৰ ধুতি আৰু তোমাক চাব পৰা ধুনীয়া লাগিছে আৰু এবাৰ জুবিন ভাই আন্না रसगुल्ला अरे वर्तमान छुट्टी तो ले लिया हम लोगों ने इतना लगा इसे में ब्लैक शर्ट था ये फैंसी बाजार अवस्था एनुका जने बजार न হয় খান কিবা পূজা সুজা হিসাব আইছি মানুহগিলা দত হেগুলো অলমান বেলেগ কালাৰ ললৈকে মানে এইটো কালাৰ মুটাত সাজব যেটো কলা মলা মানুহ না অলপ জুবিন ভাই লৈছি পপকৰ্ন মোৰ ললে পপকৰ্ন এটা ইতানে কৈছে যে মই কলা এই দাদা কৈছে কলা মলা মানুহ হ'ব ভাল মানুহ দে না মিছা কাম দিছি ন হয় আৰু কি হয় বেয়া কথা নাই কলা মানে কেদাৰনাথ যোৱাৰ আগতো এই দাদাৰ পৰাই কাপোৰ নিছিল সেইকাৰণে ইয়াৰ কেদাৰনাথ যাত্ৰা সফল হৈছে ফেঞ্চি বজাৰৰ ফালে আহিলে অক্ষয় টাৱাৰৰ গলিটোতে সোমাই আহিব ইউনিক ফেশ্বন দোকানখনৰ নাম দাদাৰ পৰা কাপোৰ ল'ব আমাৰ জুবিন ভাইও কাপোৰ লৈছে ডাঙৰ কথা এই দাদা কাপোৰ পিন্ধি কাৰণে 1.5 লাখ ভিউজ লৈছে ভিডিঅ'ত ইয়াৰ জীৱনটোত ভিউজ লাগে তাৰ দোকানলৈকে আহক ডেছক্ৰিপশ্যনত এড্ৰেছটো অলপমান ভালকে দি আছে বৰ্তমান অলপ বজাৰ কৰিলো আৰু জুবিন ভাইও আন্না ৰসগোল্লা বজাৰ কৰিলে আৰু মানুহ চাক নাজে ফেঞ্চি এটা মানুহ দেখি কেনে নানামো লাগি আছে পাৰে মানে এটা ফেঞ্চিত কাপোৰ কিনিব আহে পূজা বজাৰৰ কাৰণে আৰু বহুতে মানে উৎসৱ চলি থকা বুলি ফুৰিব আহে মানুহ বহুত আছে আমি ফুৰিব যাওঁ বল এই ফেঞ্চি বজাৰখনলৈকে আহে আপোনালোকৰ নিজৰ মানে চেলিব্ৰিটি যেন ফিল হ'ব চব বগা মানুহ আগৰি ধৰি আছে এই ফেঞ্চি বজাৰৰ প্ৰত্যেকজন মানুহৰ মোবাইল দি মই চেনেলটো ছাবস্ক্ৰাইব কৰি দিওঁ নহ'লে মোৰ 1 লাখ ছাবস্ক্ৰাইবাৰ যেনে আজি হৈ যাব এনেলে চশমা ললো এইযোৰ কেনেকুৱা গেংষ্টাৰ হেন লগা হৈছে না মোক মজা লাগছে ভাই আৰু আন্না ৰসগোল্লা ধুতি আৰু সালাটো মজা লাগব আমি ডাকু বৰ্তমান বজাৰ কৰি কেনে ওলাই কেনে ডাইৰেক্ট গৈছে মিৰ্জালৈকে মিৰ্জাত মানে সৰু এটা কাম আছে সেই কামটো কৰি উঠি কেনে আমি গৈ পাম ঘৰ দেখাম পূজাৰ ভ্লগ তো জানে গুৱাহাটীত কিমান হাই হাল্লা তো সেই ভাবিছো অলপ এই হাই হাল্লাৰ পৰা অকণমান নিলগত যাওঁ আমি মানে ৰাণীৰ ফালে অলপমান যাই আছো যাতে অলপ ঠাণ্ডা ফিলটো ল'ব পাৰো সেইকাৰণে জনেক ফুল পাৱাৰ দি কেনে দাবি দি আজি জুবিন জানেনে গাইজ জুবিন ভাই আৰু মোৰ জীৱনটো মানে কেনে হৈছে জানা ভইচ অভাৰ জীৱন হেন হৈ গৈছে মানে চলি ঠিকে আছে কিন্তু ডাবিংহে বেলেগে কৰি আছে আৰু মোৰ এইটো ৰাস্তাত আহিবলৈ ইমানেই বেছি ভাল লাগে আমি গুৱাহাটীৰ পৰা ঘৰ নগৈ কেনে এইটো ৰাস্তাত আহি গৈছো কাৰণ कुछ तो बात है इस रास्ते में तो মানে গুৱাহাটী ফালৰ পৰা একদম বেষ্ট জাগা বুলি ক'ব গ'লে এইখিনি ইয়াতে বেষ্ট জাগা বুলি ক'ব পাৰি কোন আহি পালে মিৰ্জালৈকে কোন আছো মিৰ্জাৰ মানে ফায়াৰ ব্ৰিগেড অফিচটোৰ ওচৰত তাত মানে এখন নতুন দোকান আজি ওপেনিং হৈছে দোকানখনৰ নাম কি ভাই টেক এক্সপাৰ্ট তাতে মানে মোবাইলৰ ৰিপেয়াৰিঙৰ দোকান হয় এখন আছে আমাৰ ওনাৰ দা জয়ন্ত দা ও স্যাৰ কি খবৰ আপোনাৰ বাকি এন্ড্ৰইডৰ লগত আইওএছ আপোনালোকৰ এটা ৰিপেয়াৰ হৈ যায় মানে ভাল ফোনটো বেয়া কৰি আৰু ভাল কৰিব মানে মই যাওঁ পাই কত যাদু দেখাই আছো ৰব 1 2 3 টেক্সি আপোনালোকে এনেকুৱা হৈ যাব কিন্তু এইটো নহয় সেইটো বেলেগ আৰু মানে আমাৰ মানুহ যেনেকে দুই প্ৰকাৰত ভাঙে আছে না একবাৰ প্ৰেমত থকা খাই কেনে ভাঙে আৰু একবাৰ প্ৰেমত পৰি কেনে ভাঙে হেকে মোবাইলত দুই প্ৰকাৰে ভাঙে একবাৰ টাচ খান যায় একবাৰ ডিসপ্লে খানে গুচি যায় আপোনালোকৰ সেই ভঙা হৃদয়খনটো জোৰা লগাব নোৱাৰিলে কিন্তু ভঙা মোবাইলটো জোৰা লগাব পাৰি মাত্ৰ 600 টকাতে আপোনালোকৰ টাচ খান যদি ভাল কৰি বিচাৰে 600 টকা হৈ যাব আৰু যদি
কৰিলেতো চেঞ্জ কৰিব লাগে তেতিয়া কিমান হ'ব তেতিয়া যদি IPS ডিসপ্লে হয় তেতিয়াহ'লে 1500 ভিতৰত হৈ যাব না যদি আপোনালোকৰ নাম কয় আৰু কমত হ'ব ইয়াক অলপ পাপন দাইন দেখিয়ে সি আপোনালোকে চুইচ টিপা নকিয়া মোবাইলটো লৈ আহে ক'ত ভাল হ'ব থোকা দিয়ক আৰু হৈ যাব আৰু হৈ যাব মানে কি কিছুমান দোকানী আজিকালি চুইচ টিপা মোবাইল দিলে না নকৰো দৈলে দে পইচা বেছি নাপায় না কিন্তু এতে সেইটো মোবাইলক বেছি গুৰুত্ব দিয়া হয় কাৰণ সেই মোবাইলে ভাল কৰি আজি এই পৰ্যায় আহি পাইছে ৰিয়া আপোনালোকৰ মোবাইলটো আপোনালোকক ধোকা দি আছে মানে ভাঙি আছে দেন দেৰি নকৰিব ডেছক্ৰিপশ্যনত নাম্বাৰ চাম্বাৰ দিয়া আছে সোনকালতে হওক ভাল কৰি লওক আৰু সুখী থাকক আমাৰ আপোনালোকৰ বাবুক ভাত খাবলৈ দিয়ক ধন্যবাদ তো এইটো মানে দ্বিতীয়বাৰ পিন্ধিব লগা হ'ল কাৰণ একবাৰ মানে কেমেৰা হেং মাৰি দিছিল সেইকাৰণে অলপমান দ্বিতীয়বাৰ পিন্ধিলোঁ তো ধন্যবাদ এই মৰমৰ কাৰণে বাকী আপোনালোকৰ গাৰ্লফ্ৰেণ্ডৰ লগত কাজিয়া আছে কৰে না নকৰে যদি ইয়াত নকৰে তেতিয়াহ'লে সোনকালে কাজিয়া কৰক মোবাইল ভাঙক আৰু ভাল কৰিবলৈ অৱশেষত ইয়ালৈকে লৈ আহক আমি সদায় আপোনালোকৰ লগত আছোঁ আপোনাৰ ভৰসা আমাৰ বিশ্বাস লগতে কিপ স্মাইলিং বৰ্তমান দোকানৰ পৰা ওলালোঁ ওলাই সেইকাৰণে আমি ক'ত গৈছোঁ ভাইটা ভোজ খাব যাই আছোঁ বোলে দেই খানা খাবলৈ গৈ আছোঁ খাৱাই যাব মই তাক কৈহে চালোঁ কেনে কৰে ই খাৱাই জীৱন বোলে তাৰ আৰু বৰ্তমান ইফালে আহি গ'ল অসমীয়া থালি ইফালে পাপৰ ভাত এইটো ঢেকীয়া ভাজি আলু ভাজি দালি বুটা দালি কিবা কিবি এতিয়া মানে খাই লওঁ আৰু খোৱা চাব নাপায় সেইকাৰণে আপোনালোকক দেৰিকৈ দেখা আছোঁ কিন্তু তাৰ আগত এইটো কিবা কি আহিলে এইটো চিকেন বৰ্তমান খোৱা লোৱা আহি গ'ল আপোনালোকৰ চাব পাৰে টেবুলৰ অৱস্থা মানে আইটেম লাহে লাহেকৈ একবিধকৈ আনি আছে এতিয়া আৰু ক'ত আৰু কি খাব যায় তো বৰ্তমান খাই লৈ কেনে ওলালোঁ ঘৰলৈকে আৰু আপোনালোকেও আহিব আমাৰ বংশৰত হোৱা দুৰ্গা পূজালৈকে সকলোকে লগ পাম আৰু ইয়াৰ পৰা ডাইৰেক্ট গৈ আছোঁ চেলুনলৈকে মানে চুলিখিনি কাটিব লাগে তো বৰ্তমান আহি পালোঁ গুৱাহাটীৰ পৰা আৰু ডাইৰেক্ট গৈ আছোঁ দাঢ়ি চুলিখিনি কাটিব লাগে ৰ'ব সেইখিনি কাটি কেনে লাহে লগ পাই আছোঁ যিহেতু কালি পূজা আৰু বৰ্তমান তামাম ষ্ট্ৰাগল কৰাৰ পিছত ফাইনেলি পালোঁ এখন চেলুনত জাগা মানে কালি পৰা একদম ভৰ্তি একদম দাউৰি আছে চবে কুত্তাৰ ভৰালি কৰি আছে ঠিক আৰু এইফালে ইও পুৰা একদম হেণ্ডচাম হৈ লৈছে আপি চাপি চাহ প্লেন কৰিছা নেকি এইবাৰ চালা চুলি তুলি কাটি ইয়াত তালো চাবই গাইছ তো আন্নাৰ লোকটো কালি দেখা হ'ব আজিলৈ মানে বাই বাই